সেইকাৰণে কিছু অধ্যয়ন কৰিছোঁ আৰু অকণমান লিখা মেলাও কৰিছিলোঁ সাপৰ ওপৰত। সেইকাৰণে মই যোৱা হয় ক'বলৈ আগবাঢ়িছোঁ। সাপ বুলি ক'লে ভয় খাব নালাগে। প্ৰথম কথা হ'ল সাপ ভাৰতবৰ্ষত মাত্ৰ 300 বিধ সাপ এতিয়ালৈকে চিনাক্ত হৈছে। 300 বিধ সাপ ভাৰতবৰ্ষত চিনাক্তকৰণ কৰা হৈছে। তাত 250 বিধৰ বিষ নাই। 250 বিধ তাৰমানে মেজৰ পৰ্চনটো টোটেলি পয়জনলেছ, একেবাৰে বিষ নাই। 50 বিধৰ বিষ আছে। কিন্তু এই 50 বিধ বিষাক্তৰ বা বিষধৰ সাপৰ ভিতৰত 4 বিধৰ বাদে 4 বিধ সাপৰ বাদে 4টা প্ৰজাতিৰ বাদে বাকীবিলাক 18 ঘণ্টাত ভাল হৈ যায়। 18 ঘণ্টাত ভাল হৈ যায়। কেনেকৈ ভাল হৈ যায়? কিন্তু বিশেষ সাপে কামোৰাৰ পিছত এই মৰিব আমুক তামুক মানুহৰ আতংকত হয়, মানুহৰ মৃত্যু হয়। প্ৰথম কথা হাৰ্ট এটেক হয়, হাৰ্ট ফেইল কৰে, সেইটোতহে মৰে। 18 ঘণ্টাত বিষ এনেই ভাল হৈ যাব। আৰু বেজজ্ঞানীবিলাকে কি কৰে, এই 18 ঘণ্টাত ভাল হোৱা সৰ্পদংশনৰ মানুহবিলাককে জৰা ফুকা কৰি ভাল কৰি পেলাই বাহ লয়। এইটো সম্পূৰ্ণ কেতিয়াও এই 4 বিধ মই যিকেইটাৰ নাম ক'ম এতিয়া, এই 4 বিধ সাপৰ বিষাক্ত সাপে কামুৰিলে পৃথিৱীত কোনো ভাল কৰা মানুহ নাই, কোনো কাৰণে উপায় নাই এক্সেপ্ট এণ্টিভেনম যিটো ইনজেকশ্যন সাপৰ আছে। সেই সাপৰ ইনজেকশ্যনটো হৈছে এণ্টিভেনম। গতিকে 18 ঘণ্টাৰ ভিতৰত সাপে খোৱা মানুহবোৰ ভাল হৈ যাব, এনেই ভাল হৈ যাব। নিৰলে এটা সুস্থ পৰিৱেশ দিব লাগিব। যিটো ৰুমত ৰাখিব মানুহৰ হুলস্থুল থাকিব নালাগে, মানুহে কথা বতৰা পাতি আতংকৰ সৃষ্টি কৰিব নালাগে, এনেই 18 ঘণ্টাত ভাল হৈ যাব। এই 3 ঘণ্টাকে সেইটোৱেই প্ৰভাৱ আমাৰ ইয়াত আটাইতকৈ বেছি। কিং কোব্ৰা মানে ৰাজ ফেটি পৃথিৱীৰ সকলো ঠাইতে আছে ৰাজ ফেটি, কিন্তু অসমত ইয়াৰ প্ৰভাৱটো অতি বেছি। গতিকে ৰাজ ফেটিৰ পৰা আমি কেতিয়াও সাৰি যাব নোৱাৰোঁ। এই দংশন কৰিলে আমাৰ মৃত্যু অনিবাৰ্য। কিন্তু আমি সাৰিব পাৰিম যদি আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত ৰাজ ফেটিয়ে বা মই কোৱা সাপ মানুহ যদি 1 ঘণ্টাৰ ভিতৰত হস্পিটেললৈ নিব পাৰে। বোকাখাটৰ ভিতৰত এই অঞ্চলৰ ভিতৰত সেই হস্পিটেলখন হৈছে ডিমৌলৈ যাব লাগিব। 1 ঘণ্টাৰ ভিতৰত তাত পোৱাবগৈ লাগিব। খাটাং আৰু তাত উপযুক্ত ভেণ্টিলেশ্যন লাগিব, ICU লাগিব, যথেষ্ট উপযুক্ত ব্যৱস্থা লাগিব। আৰু নামটো হৈছে ডক্টৰ সুৰজিৎ গিৰি। ডক্টৰ সুৰজিৎ গিৰি ওচৰ পাবগৈ লাগিব। 1 ঘণ্টাৰ ভিতৰত 2 দিন 1 hour we should reach at হস্পিটেল, এটা ডিমৌ হস্পিটেল। সেইটো পাবগৈ লাগিব আৰু আমি এণ্টিভেনম ল'ব লাগিব। তাৰ আগত প্ৰস্তুতি লাগিব, জানিব লাগিব তেওঁলোকে। বহুতখিনি বস্তু প্ৰয়োজন হ'ব। সেইখিনি সম্পূৰ্ণ সজাগ কৰি ঠিক কৰি লোৱাৰ পিছতহে ইনজেকশ্যন বা সেইবিলাক পুছ কৰিব, দৰৱ আৰম্ভ কৰিব। গতিকে আমি সাৱধান, গতিকে আমি পোৱাবগৈ লাগিব। গতিকে এই সৰ্পদংশনৰ ভাইপাৰ উইদিন 5 minutes 5 মিনিটৰ ভিতৰত দংশন কৰাৰ ভিতৰত তাৰ মৃত্যু হ'ব। 5 মিনিট সময় লাগে, মাত্ৰ 5 মিনিট। চিজ কল দ্য ভাইপাৰ পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপ হিচাপে পৰিচিত সৰ্পই দংশন কৰে। গতিকে বিচনাত সাপটো কেনেকৈ সোমাল? আমাৰ খিৰিকীবিলাক ফুল গছ বা গছৰ ডালেৰে সংযুক্ত হৈ আছে নেকি? ঘৰৰ খিৰিকী, ঘৰৰ কাষত জাবৰ জোথৰ, কাপোৰৰ দম, কাপোৰ কানি, আলমিৰা, কিবা কিবি বস্তু থোৱা, ইটা থোৱা, হাবি জংঘলৰ প্ৰকোপ আৰু আমাৰ জোতাযোৰো অতি সাৱধান। সৰু বিষাক্ত সাপ জোতাটো থাকিব পাৰে। গতিকে আমি জোতাযোৰ পিন্ধাৰ আগমুহূৰ্তত সেইটো অকণমান জোকাই চোৱাটো প্ৰয়োজন হ'ব। গতিকে আমি সকলোকে কৈছোঁ এইখিনি সাৱধানতা অৱলম্বন কৰিবলৈ। সাপৰ কাৰণে ইমান ভয় খাবলগীয়া একো নাই। আন্তৰিক অভিনন্দন জনালোঁ। এতিয়া ভৱানন্দ কলিতা ছাৰে 2 ছেকেণ্ড কম বুলি কৈছে। এতিয়া কলিতা ছাৰক এতিয়া সাংবাদিক, আমাৰ জ্যেষ্ঠ সাংবাদিক শ্ৰদ্ধাৰ ভৱানন্দ কলিতা মহোদয়ক দুষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। খুব কমকৈ। সম্পাদক আৰু সন্মানীয় উপদেষ্টাবৃন্দ, আজি আমাৰ বিশিষ্ট মহোদয় ডাক্তৰ শৰ্মাদেৱ, মৰ্মৰ ছাত্ৰ ছাত্ৰী, সময় যিহেতু মই বেছি কথা নকওঁ আৰু মই চিকিৎসকো নহয়, সৰ্প বিশেষজ্ঞও নহয়, কিন্তু এজন সাধাৰণ মানুহ। মই এটা কথা তোমালোকক ক'ব খুজিছোঁ যে যিকোনো ৰোগেই পৰিষ্কাৰ পৰিচ্ছন্নতা চাফাকৈ যদি তোমালোকে থাকা, কেতিয়াও বেমাৰে আক্ৰমণ নকৰে। এইটো কনজাংটিভাইটিছ বুলি কয় ইংৰাজী।
চকুৰ যিটো ৰোগ এসময়ত জয় বাংলাও কৰিছিলে মানুহে আৰু এইটো বেছিদিন নাথাকে 6-7 দিনত সাধাৰণতে ভাল হৈ যায় কিন্তু এইটো বিয়পি যায় সেইকাৰণে যাৰ খুব বেছি হৈ গৈছে যে তেওঁ মানে দুদিন স্কুললৈ নহাই ভাল ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি তোমালোকে পৰিষ্কাৰভাৱে যে যিজনে চাফা কাপোৰেৰে যিকোনো এটা কথা কৈ পেলাই চকুৰ অসুখটো হ'ব পাৰে মানুহৰ ডাঙৰ কথা নহয় এইটো ভাইৰেল ফিভাৰ হৈছে চকুৰ অসুখ হৈছে মানুহৰ এইখিনি নিশ্চয় তোমালোকে চিকিৎসক মহোদয়ে গোটেই সুন্দৰকৈ বুজাই দিছে তোমালোকে সচেতন হৈ পৰিষ্কাৰ পৰিচ্ছন্নতা হয় আগত আমাৰ স্কুলবিলাকত নখ চাই চকু চাই চুলি চাই এই যে পৰিষ্কাৰ পৰিচ্ছন্নতা এতিয়াও চাই ভেৰি গুড গতিকে মই ভাবোঁ যে তোমালোকে চাফা চিকুণ হৈ থাকিবা আৰু আমাৰ সাপৰ বিষয়ে আমাৰ সৌন্দৰ্য হাজৰিকাদেৱে কৈছে মই এটা কথা তোমালোকক ক'ব খুজিছোঁ প্লাষ্টিকৰ যিটো ব্যৱহাৰ য'তে ত'তে প্লাষ্টিক নেপেলাবা এটা কাপে এটা পেলাই দিয়া প্লাষ্টিকে 1000 বছৰলৈকে নষ্ট নহয় তাত মাটিৰ যিটো উৰ্বৰা শক্তি আমাৰ খেতি বাতি নাইকিয়া হৈ যাব সদায় প্লাষ্টিকটো তোমালোকে শিক্ষা দিছে তোমালোকে শৈক্ষিক ক্ষেত্ৰত একাডেমিক কেৰিয়াৰ লগতে তোমালোকে সকলোৱে যাতে এই টাউন স্কুলৰ ছাত্ৰ ছাত্ৰী হিচাপে ভাল হ'ব পাৰে মোৰ ছোৱালী ইয়াত পঢ়ি পেলাই মেট্ৰিক পাছ কৰি গৈছে তাই এতিয়া বেংকৰ অফিচাৰ হৈছে মই এইখন স্কুলৰ পৰিচালনা সমিতিত কেইবা বছৰ আছিলোঁ ইয়াত সদায় মোৰ আজি আমাৰ পুনৰবাৰ গুহাৰিছোঁ আজি আমি সৌভাগ্যৱান আজি পুৱাতে প্ৰাতঃসভাতে আমাৰ মাননীয় গাছ আৰু সেইখিনি এনেকৈ ভাৰত মাতা কি ভাৰত মাতা কি কওক আজি বিশেষভাৱে মানে স্বাস্থ্য শিবিৰ মানে বিদ্যালয়ত অনুষ্ঠিত কৰিছে একচুৱেলি আজি গ্ৰাছ আৰু শ্বেতাচন্দ্ৰ হেল্থ কেয়াৰৰ হেৰিত আমি আচলতে এইটো স্বাস্থ্য পৰীক্ষা হোৱা নাই ঠিক আমাৰ আজি এইটো সজাগতা হয় স্বাস্থ্য পৰীক্ষাৰ কাৰণে আৰু টাইম উলিয়াই পেলাই আহিব লাগিব আমি সজাগতা এইটোৰ ওপৰতে হ'ল আজি যোনটো প্ৰেজেণ্ট আজি 2 এমাহমানৰ পৰা দেখি আছোঁ চাৰিপিনে কনজাংটিভাইটিছ বুলি এটা বেমাৰ আহিছে চকু ৰঙা পৰি যোৱা আৰু সেইটো দুটা কাৰণতে হয় যোনটো ভাইৰেল আৰু বেক্টেৰিয়া এইটো কেনেকৈ চাইন চিমটমছ কি তাৰ আৰু তাক কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি সেই বিষয়লৈয়ে আজি এই স্কুলৰ ইণ্টাৰেকশ্যন হ'ল আৰু মই ভাবোঁ এইটো ফ্ৰুটফুল ইণ্টাৰেকশ্যন আৰু চবেই ইয়াৰ পৰা উপকৃত হ'ব আৰু মই শেষত ধন্যবাদ জনাওঁ আমাৰ গ্ৰাছৰ গোটেই ফেমিলিটোক আৰু ইয়াতে এইখিনি আয়োজন কৰাৰ কাৰণে আমাৰ স্কুলৰ প্ৰিন্সিপাল আৰু তেওঁৰ টিচাৰবিলাকক মই ধন্যবাদ জনাইছোঁ হয় এইটো গ্ৰাছে অকল স্বাস্থ্য সজাগতা শিবিৰেই নহয় বোকাখাটৰ বিভিন্ন তেনেকুৱা সমাজৰ কাৰণে প্ৰয়োজনীয় কামবিলাক কৰি আহিছে গতিকে আমাৰ বিদ্যালয়লৈ বৰ্তমান এই পৰিস্থিতিত যিটো কনজাংটিভাইটিছ বুলি যি ৰোগে প্ৰাদুৰ্ভাৱ কৰিছে ইয়াৰ প্ৰতিকাৰৰ কাৰণে বিশেষজ্ঞ চিকিৎসকসহ আমাৰ মাজত উপস্থিত হৈ আজি যিটো অনুষ্ঠান কৰিছে এই অনুষ্ঠানে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যথেষ্ট উপকৃত কৰিব কাৰণ ইতিমধ্যে আমাৰ বিদ্যালয়তো এই ৰোগে দেখা দি আছে গতিকে মই গ্ৰাছৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ আৰু যিসকল সাংবাদিক কৰ্মী আহি আমাৰ ইয়াত আজি সজাগতা সভাৰ বিভিন্ন কথাবিলাক সামাজিক মাধ্যমত প্ৰচাৰ কৰিবৰ কাৰণে উপস্থিত হৈছে তেখেতসকলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ ই খুব ভাল পদক্ষেপ হৈছে গ্ৰাছৰ মই উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ ধন্যবাদ